নমস্কাৰ। দেখিছে ঘৰৰ কাৰণে, সংসাৰৰ কাৰণে, পৰিবাৰৰ কাৰণে কিমান কষ্টৰে গাড়ী চলাইছোঁ চব। এয়া দিছেনে গাড়ীৰ ভিতৰত কি কৰিব, নিজা ৰাতি অজান দেশত কিমান কষ্টৰে গাড়ী চলাই পোহপাল দিবলগীয়া হৈছে। দেখিছেনে সন্তানক, দেখিছেনে গাড়ীৰ ভিতৰতে, তথাপিও বুজি পাবনে? আৰু বেয়া লাগিবনে আমাক দেখি যে ড্ৰাইভাৰে এনেকৈ কষ্ট কৰে ন? বহুত কষ্ট। গতিকে আপোনালোককো কৈছোঁ, সন্তানক যদি কৰোৱাব মন আছে বেলেগ কাম কৰাব দি, বেলেগ কামত তেওঁলোকক নিয়োগ কৰিব, ড্ৰাইভাৰ কামত। চাওকচোন আমালৈকে চব কিমান কষ্ট কৰিছোঁ, তথাপিও চিনি পাবনে, বুজি পাবনে, ক'বনে, কোনোবাই শলাগ ল'বনে যে ড্ৰাইভাৰ জীৱনটো বহুত কষ্ট। তেওঁলোকক যিকোনো মুহূৰ্ততে সন্মান কৰিব লাগে।